ৰাতি হলি 12টা বাজাকলৈকে মোবাইল চাই পুৱা হলি 10টা বাজাকলৈকে উঠাই নহয় মা ও মা কি মুনু উঠাই না নেকি তাও উঠাই নাই তোৰ মৰমৰ ভনিয়াৰে ক'ত উঠব চাহাবৰ জীয়েক জি হয় নেকি মগন মাৰি উঠছে না উঠা নাই না মই যাবা লাগব মাতো আৰু পুৱা পুৱা কিয় আটা পাৰি থাকে কি হাল মুখে মুখে ধৰি আছা জি 164টা দাঁত ফৰাই দিম ও পুৰি মানুহ 164টা দাঁত নাথাকে নহয় 32টাহে থাকে মই জানছিলো তই হেনকে কবি বুলি সেইকাৰণে তোৰ কথা লগাই 64টা দাঁত কৰি দিছো মই নকবি দে আৰু মই পাহেছিলো আমাৰ যে মহাৰাণী 10টা বজাত ঘুমে উঠে ময়ো জানো দে তই কেইটাক লৈ ঘুমে থাকা তোমাৰ কি কৰি আছে কিনো কৰিব আৰু পুৱাৰ পৰা মোক গালি পাৰি আছে তাহাং কিজানি ৰখি আছে কিতাবা পৰাই তুমি কিতাবা পৰাই ৰখি আছা নেকি ইয়াতে কলে কথা এটা শুনি লৈছো আমাৰ ডেন্স গ্ৰুপটো এইবাৰ অলপ ডাঙৰ কৰিব লাগিব দেই কথাটো বাৰু হয় গোটেই কথা এইবাৰ অলপমান গুৰুত্ব দিবি ডেন্সৰটো যিহেতু আমাৰ ডেন্সৰ গ্ৰুপটো সৰু হৈ আছে আমি যেহেতু গোটেই কথাই এটা সন্মত হলি গোটেই কথাই আৰু ডেন্সৰ গ্ৰুপটো আমি ডাঙৰ কৰিব পাৰিম হয় না নহয় সেইকাৰণে অলপমান গুৰুত্ব দিবি আৰু গোটেই কথাই নিকিতা শুনাচোন বিহু গানটোৰ প্ৰথম ষ্টেপটো মোৰ অহা নাই তুমি শিকাই দিবাচোন হ'ব দা
যাওঁ দে ভাটিবেলা দাদাই আহি থৈ যাব হয় নেকি দে পাছে হলকান্তে থৈ পাৰিবি দাদেক হ'ব দা অ দীপক আহা আহা মুনু অ মুনু চিয়াৰখন লৈ আনাছো অ দীপক দা তুমি কেতিয়া আহিলা কিনো কম বাপা খবৰ দেউতাকে ওলাই যোৱা 2 বছৰে হ'ল কাম দিছি এতিয়ালৈ খবৰ খাতে নাই কিবাকে পেঞ্চনৰ টকা কাটাই দি চলি আছো দে চলি তোৰ আকৌ এটা হোৱা নাই কিবা এটা কাম পালি ভাল হলা সেইটো দীপক দা কেতিয়া আহিলা তই কি বাজাৰত গৈছ বাজাৰত গৈছিলো মা মন্নাখন লৈ যাছো তই আছে খবৰ খাতি কেনে তোৰ খবৰ পাতি আছো দা আপোনাৰ কওক ইতা ভাৰ্গৱ কিবা এটা কৰা বইনা তোৰ বিয়া দিবাৰ বয়স হৈছে আৰু সেইটোতো হয় কিন্তু ইণ্টাৰভিউ বিলাকতো দিয়ে আছো কিন্তু আজিলৈকে এটাও কাম পোৱা নাই আপুনি যদি পাৰে কিবা অলপমান সহায় কৰিবচোন আপোনালোকৰ কোম্পানীতে সৰু সুৰা কাম দে হ'ব দে চাম দে দাদা তই কি ৰিহাৰ্চেলত নাযাৱ নেকি মই বাহিৰে গৈছিলো তই যাই থাকছো মই যাই আছো দা দে হ'ব দে অ মা মই যাওঁ দে দীপক দা তুমি বহা আজি একলা আহিছ লগত টাইমত আহি কি হা নহয় তোহাৰ মানে নাহি ৰাতিটো তাক কামটোলে চব দিবা আহিছাই মোৰ পাছত কিমানটা আতি লাগি আছে জানো তই তথাপিতো তোৰ পাছ এৰা নাই মই এৰি দি নহলে তোক কি কৰি চাই লওঁ মই তোক কিমান ক'ব লাগে মোৰ ভাল পোৱাৰ প্ৰতি ইণ্টাৰেষ্ট নাই বুলি তথাপিও তই মোৰ পাছ কিয় এৰা দাদা ঠিক আছে আজি ৰাতি তোক কি কৰি আছো চাই থাক মুনু কিবা হৈছে নেকি নাই তোক কিবা কৈছে কি মানে নাই একো নাই মনো তোৰ ডেন্সত যাবা দেৰি হৈছে ক'ত যাওঁ আমাৰ বাইদেউ কি কৰি আছা দেখা নাই নেকি কি কৰিছে তইও হাল বুবা জানে নেকি মোকো এখন দিবি হ'ব দে ৰচোন ফোন এটা আছে হেল্ল' যাই আছো পদমী তই থাক মোৰ ফোন এটা আহিছে মই যাওঁ দে ইচাই কাপ খাই যাব পাৰিলি হৈ মুনু মুনু অলপমান আঞ্জা কাটি আহিছো মই একলা আৰু কিমান কৰিম দেখা নাই মাক মাতি আছে যাচো অলপমান ধৰাধৰি কৰি কিমান একলা এনে কাম কৰিব তোক আৰু জগাৰী এটা নহলে নহয়ে নাই কি দি কি খাব লাগে আপুনি কাটচোন আৰু দাদাক মাতাচোন দাদা দাদা মায়ে মাতছি তো মা কওক বাবা বিহুতো দেখো আহিলে কালি একপাক মাইহেঁতৰ পৰা আহিম দে তই ক'বাত যাবা নেকি মোৰ এনেকে যাবা লগা নাই দে পাছে তই অলবি পুৱাই যাম দে তেতিয়াহ'লে ওলবাছো তুই মোৰো কেইটামান বজাৰত লগা বস্তু আছে কিবা দিবি মা মা হৈছি মতয়া যাই আছো ৰ আমাৰ যদি আহাতে দেৰি হয় মন্দিৰত চাতিখত দিবা আৰু দৰ্জা চৰ্জা দিবা মাৰি থবা দে মাও
বিকেশ দাগেল তাহুন যো খুড়ী ও খুড়ী তুই বন্ধুটা আমার ঘৰত কিয় আছে ওলে যা ও খুড়ী ঘৰত নাই নাকি নাই তোক কিয় লাগে ভাবছিলেতো নাই বোলে সেইকাৰণেতো আহিছো কাণ তলিয়া স্বস্তি নিপা ওলে যা বুলি কৈছো না নহলে কিন্তু আটা পাৰি দিম তই কাক কান্দোলে চব দিবা আহিছাই অভদ্ৰ এড নেৰু তই কি কৰবি ঐ তুমি দুটা ইয়াতে কি কৰি আছা চাচোন ভাস্কৰ দাই ই মোক ভাল পাব বুলি কৈ ডিষ্টাৰ্ব দি থাকে আজি আৰু ঘৰতে আহি ওলছি ঐ তাই কি কৈ আছে সঁচা নেকি ঐ আজিৰ পৰা আজি দেখো আমাৰ মনক ডিষ্টাৰ্ব দিবা আহা চাই থাপ তো হাতি কৰি আছে মনু আজি তই ডেটছত নাযা নেকি আজি ৰাজকে ঘৰত খাইও নাই আমাৰ হয় নেকি দে কৈছে আমি যাওঁ তই 10 লাখ দিবি না স্যার কি হয়েছে বন্টির একচুয়ালি এইটো ৰেপ কেছ হয় মই আপোনালোকক সহায় কৰিব নোৱাৰিম আপোনালোকে পুলিচৰ সহায় লওক মা ইনকে মন মাৰি থাকলে জানো কিবা হব হয়তো যা তাইক অলপমান ভাত বাঢ়ি দিনে কালি পৰা একো খানা পাপা মোৰ মাথাটোৱে কাম নকৰা হৈছে ৰ তই ব মই ভাত কটা দিয়া হ কি কৰো যি উপায় নহয় গিছিয়া তাই কেনে এনকে কলা তাই মুখখানো খোলা নাই মুখখান খুললি ফাঁচে দিবা পারলো হয় পুলিচের তাতে ওচৰতে যাব পারলো হয় মুখ নুখুললি এটা কেনকে যাও তা সন্দেহ কৰো একতো প্ৰমাণ নাই আমাৰ হাতত নিজৰ মায়ে খাৰব অকল বুইনাকৰ কথাটো জানা না গম পাইছো ৰবা বহুত বয়া হৈছে কথাটো অচিদে তাই এনেও হেনে এনে আৰু চান্স পায় না হৈ দে হেনে নিশিতা তই কিয় ইমান মন মাৰি থাকা মোৰটোতো হৈয়ে গেল সঁচা কথাবিলাক কৈ নেদাকে সঁচা কথা ক'লেনো কি হব বদনামিতো হৈছোৱে বদনামি হৈয়ে থাকা দি চবৰে এলাগি হৈয়ে থাকা দিম ও ৰাম বহিছ দীপক দা বহুত দিনা মূৰত দেখো বহা এইকেইদিন কামৰ অলপ ব্যস্ত আছিলো সেইকাৰণে আহিব পৰা নাছিলো কথাবিলাক শুনছো কামৰ লগত মই আহিব পৰা নাই এই কামটো কোনে কৰিছি না গম পালি মই তাক সুধাই নেৰো কিন্তু ঘৰতো হৈয়ে গেল প্ৰমাণ নহকেতো আমি একো কৰিব নোৱাৰো সেইটো হয় কিন্তু যদি মই গম পাওঁ না কিবাকে তাক কিন্তু মই সুধাই নেৰো
হন তোক মই নিজৰ বুলি কৈছো তখন যেদিনা বাজাৰত গৈছিলি তোমাৰ ঘৰত বিকাশে আহিছিল কি কি কয় আপুনি একলা খান এই মুনুক যায় এনে আন কৰছি মই তাক সুদাই নিৰো কেতিয়াও আই ধন কি কৰিছে এইটো পাগলা হৈছে নেকি একদিনো মদ নাখাও অকচলিতে আজি মদ খাই পাইছা পাগলা হৈছো মই চকুৰ আগতে ভণ্টিৰ এনেকুৱা হৈছে মই একো এটা কৰিব পৰা নাই মই পাগল নহয় কি হ'ম পাগলা হৈছো মই হ'ব দে কি কৰিবি তই এতিয়া আৰু শুনছো সিদিনাখনে তোক বাজাৰত যাতে বিকাশে তোমাৰ ঘৰত দিছিল কি কি কৈছা এইবিলাক আৰু এইটো কথা তুমি আজি ক'ব পাৰিছা আগতে ক'ব পৰা নাছিলি কিয়াক মই আমাৰ ভণ্টিক কি কৰছা তাৰ মনুক কিবা কৈছো তাতে কিবা প্ৰমাণ আছে প্ৰমাণ আছে কাৰণে কৈছো সিদিনা আমাৰ ঘৰত তই কিয় গৈছিলি আই ধন তুমি এনেকে লাগি নলবি ভণ্টি সঁচা কথা গিলা ক'লে এনেও ফাঁচি দিব নহয় ইয়ে চালা ইয়ে আমাৰ ভণ্টিক কিবা এটা কৰছি ইয়াক চালা মই ৰবা মানে চাই কি হল যোৱাকালি মানে কি হল কথাটো আমাৰ ছোৱালীটো ঘৰত আছিলে আমি মানে হেয়ত গৈছিলো বাজাৰত গৈছিলো মা আৰু মই মাহীহঁতৰ ঘৰতো গেলো তেতিয়া আৰু আমাৰ মানে ভণ্টিক আমাৰ ঘৰতে থৈ গেলো থৈ যাতে মানে কি হল আমাৰ গাঁৱৰে মানে বিকাশ নামৰ ছবি এটা আছে মানে মোৰ লগ চাই দেখা পাইছে আৰু সি মানে আহি আমাৰ ঘৰত আহিছে ঘৰত অহাৰ পাছত কি হৈছে সেইটো বাৰু নাজানো যিহেতু তাহোঁ পাছত আহি পাইছে সেইকাৰণে আপুনি কিবা এটা কৰক সাহায্য চাওক এতিয়া আপোনালোকৰ কথা ডাইৰেক্ট আমি এৰেষ্ট কৰিব নোৱাৰো আমাৰ কিছুমান মানে কাম থাকেতো বহুতখিনি তো যদি ছোৱালীজনে নিজে মুখ খোলে তেতিয়া আমি কিবা এটা ডিচিশ্যন ল'ব পাৰিম ছাৰ আপোনাক হাত জোৰ কৰি কৈছো ছাৰ কিবা এটা হেল্প কৰি দিয়ক যিখিনি বাৰু আপোনালোকক হেল্প কৰি দি আছো তো ছোৱালীজনে নিজে মুখ খুলিলেহে আমি আগবাঢ়িব পাৰিম ঠিক আছে চিনেমা ছাৰ এই দুটাই হয় এই দুটাই আমাৰ হয় কিবা এটা কৰিছে মই একো কৰা নাই ছাৰ কৰা নকৰে একো কৰা নাই ছাৰ মই ছাৰ মোক কিয় ধৰি আছে মই দেখোন একোৱে কৰা নাই তোমাক কাই ৰচিৰে কৈ দিয়া কষ্ট কৰি কৈ দিয়া হয় ভণ্টি কত তই ভণ্টিটো কৈ দে বিকাশে তোৰ লগত নেহান কৰিছে ইয়ে মোক এনেহেন কৰছি আৰু আপোনালোক মই এনে কি ভুল কাম কৰিছিলো যি মোৰ গাত দাগ লাগছি দাগ যদি লগাব ইচ্ছাই আছিল ইয়াৰ দৰে লম্পটবোৰ তাত ল'ব আমাৰ দৰে ছোৱালীবিলাকৰ তাতে নহয় ইয়াৰ দৰে লম্পটবিলাকৰ কাৰণে আমাৰ ছোৱালী জীৱন ধ্বংস হৈছিল আমি মুখ শুই ল'ব নোৱাৰা আজি আপোনালোকক মই ক'ব বিচাৰিছোঁ এটা আপি যদি ধৰ্ষণ নাই ঘৃণা চকু দি আমাক নহয় এইকেইটা লম্পটক চাব লাগে ও ভাৰ্গৱ খুৰী দীপক দা ঘৰত কোনেও নাই চব বাহিৰতে থাকে কিবা কথা আছিল নেকি আহা দীপক দা ভিতৰতে বজা আহা দীপক দা এতিয়া বহা মই চাবৰে আনিম মনে মনে থাক এই কথা যদি কাৰোবাক কওঁ তই ভিডিঅ' ভাইৰেল কৰি দিম
আজি মই তুমি একো ৰিয়েকশ্যন বোলে আমি কৰি আছো নহয় ছাৰ ই আমাৰ ভণ্টিক কিয় এনেহেন কৰিব সকলোকে নমস্কাৰ আমাৰ এই যদি ভিডিঅ'টোত ভাল লাগিছে অকমান হ'লেও যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰি দিব কমেণ্ট কৰি দিব সাবস্ক্রাইব করে দিবা বাই বাই